ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ নামনিৰ বোৱাৰীৰ ৰঞ্জিতাছ ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ খুব ভালকৈ আপোনালোকে পূজা ভাগ উপভোগ কৰক আৰু লগতে সাৱধান হৈ থাকিব। সকলোৱে নিজৰ লগত মাস্ক ৰাখিব, চেনিটাইজাৰ ৰাখিব আৰু ফটো মাৰাৰ সময়ত মাস্কখন আঁতৰাই ৰাখিব, নহয় জানো? আৰু এতিয়া মই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। অলপমান মেগী বনালোঁ আৰু ফল মূলটো থাকেই, কিন্তু আজি এটা সুন্দৰ ৰেচিপি বনাইছোঁ ল'ৰা ছোৱালীহালৰ কাৰণে। আপোনালোকে ট্ৰাই কৰি চাব পাৰিব, বহুত ইজি হয় আৰু বহুত টেষ্টি হয় আচলতে, সেইকাৰণে বনালোঁ। বলকচোন মই কেনেকৈনো অ'পেন ৰোল বনাইছোঁ তাকে আপোনালোকক দেখুৱাম। যিহেতু মই ব্ৰেকফাষ্টৰ কাৰণে বনাইছোঁ, গতিকে আপোনালোকে ব্ৰেকফাষ্টৰে হওক বা ইভিনিং টিৰ কাৰণেই হওক বনাব পাৰিব। গতিকে বলক মই কেনেকৈ বনাইছোঁ চাই থাকক। অ'পেন ৰোল বনাবৰ কাৰণে মই লৈছোঁ এয়া 4টা বোন, মিডিয়াম চাইজৰ লৈছোঁ এয়া। আৰু এইখিনি বনাবৰ কাৰণে আমাক লাগিব ক্ৰীম। মই ক্ৰীম আধা বাতি লৈছোঁ, এনেকৈ ফেটি লৈছোঁ। আৰু লগতে লৈছোঁ মই মিয়নিজ, এয়া ক্ৰীমতকৈ অলপ বেছি লৈছোঁ মিয়নিজ। লগতে লৈছোঁ তিয়ঁহ, গাজৰ আৰু কেপচিকাম, দেখিছে একেবাৰে মিহিকৈ কাটি লৈছোঁ। এতিয়া এয়া বানখিনি মই এনেকৈ ফালি লৈছোঁ ধুনীয়া কৰি। আৰু এইখিনি সময়তে মই গেছত এখন পেন উঠাই দিছোঁ আৰু লগতে দিছোঁ বাটাৰ। এয়া আধা চামুচতকৈ মই অলপ বেছিকৈ দিছোঁ আৰু লৰাই নিদিলেও হয়, আচলতে গলিয়ে যায়। আৰু এতিয়া এইখিনি সময়তে মই কাটি ৰখা গাজৰ দি দিছোঁ। গাজৰখিনি একেবাৰে ফ্ৰাই নকৰোঁ, জাষ্ট অকণমান লৰাই দিলেই হ'ল, কাৰণ একেবাৰে সিজি গ'লে টেষ্টটো নাথাকিব। মই লৰাই দিছোঁ, এয়া হৈ গ'ল। মই এটা বাতিত এনেকৈ ৰাখি লৈছোঁ, যিহেতু কেপচিকামখিনিও আমি এনেকুৱা কৰি ল'ব লাগিব। এতিয়া মই সেই একেখন পেনতে কাটি ৰখা কেপচিকামখিনি দি দিছোঁ, লৰাই দিছোঁ। এয়া এতিয়া ইয়াতে অকণমান বাটাৰ দি দিছোঁ, কাৰণ বাটাৰটো কম হ'ল, সেইকাৰণে অকণমান দি দিছোঁ। এয়া হৈ গৈছে আমাৰ। মই চেক কৰি চাইছোঁ, পূৰা সিজা নাই, ধুনীয়া হৈছে। এইখিনি পেনৰ পৰা উঠাই থ'ব লাগিব এইটো বাতিতে। এয়া গাজৰ এটা অকণমান ডাঙৰ বাতিত লৈ লৈছোঁ, গাজৰ কেপচিকাম একেলগে। এয়া কেপচিকাম। এতিয়া এই বাইলত গাজৰ আৰু কেপচিকামৰ লগত তিয়ঁহখিনি দি দিলোঁ, মিলাই দিছোঁ। আৰু এতিয়া ইয়াতে ক্ৰীমখিনি দি দিম, আগতে দেখাইছিলোঁ, ক্ৰীমখিনি দি দিছোঁ। আৰু লৰাই দিছোঁ, ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে দিম মিয়নিজখিনি। ইয়াতে মিয়নিজ, ক্ৰীম, গাজৰ, কেপচিকাম আৰু তিয়ঁহ গোটেইখিনি একেলগে মিলাই ল'ম। খুব টেষ্টি হয় এইখিনি খাবলৈ। আৰু ইয়াতে অকণমান মিক্সিত মই চেনি গুড়ি কৰি লৈছিলোঁ আৰু লগতে দিছোঁ অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়িখিনি দিছোঁ গোন্ধৰ কাৰণেহে, কিন্তু জ্বলাৰ কাৰণে নহয়। এয়া দেখিছে কিমান দেখিবলৈ ধুনীয়া হৈছে। আমাৰ মিক্সাৰ হৈ গ'ল অ'পেন ৰোলৰ। এতিয়া
এই বানখিনি যিখিনি ফালি ৰাখিছিলোঁ আমি ইয়াতে এই মিক্সাৰখিনি লগাব লাগিব। এখন চামুচেৰে আমি লগাই দিম এনেকৈ। আপোনালোকৰ যদি ভাল লাগে অলপ বেছিকৈ লগাই দিব, যিসকলে খাবলৈ ভাল পায় এনেকৈ। এয়া দেখিয়ে খাওঁ খাওঁ লাগিছে। আমাৰ খাবলৈ ৰেডি অপেন ৰোল। আৰু এটা পিচ লৈছোঁ মই। ঠিক একেদৰেই লগাই গ'লেই হ'ল এনেকৈ। এতিয়া মই গোটেইখিনি বনত এনেকৈ লগাই দিম মিক্সাৰটো। এয়া ৰেডি আমাৰ খাবৰ কাৰণে। এয়া মেগী বনাইছিলোঁ, তাত কণী আমলেট কৰি দিছিলোঁ। আৰু এইখিনি দেখিছে টেষ্টি অপেন ৰোল আৰু মালভোগ কল, লগতে অলপ অমিতা। দেখিবলৈ ভাল হৈছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰি চাব। ভাগ লাগিছে আজি ভাত খোৱাৰ পিছতে আলহী। ৰেষ্টটো নহ'লে অকণো, কিন্তু আলহী আহিলে ভালো লাগে, কাৰণ আজিকালি সকলো ব্যস্ত, ক'তনো আহে। গতিকে পটককৈ আহি ওলালেহি, কিন্তু টাইমটো বেয়া হ'ল। ভাত খোৱাৰ সময়ো নহয় বা জলপান খোৱাৰ সময়ো নহয় এনেকুৱা। আৰু লগতে মই ৰেডিমেড বস্তুৰে চাহ দি বহুত বেয়া পাওঁ। লৰালৰিকৈ কেইটামান চিংৰা বনালোঁ, কিন্তু আপোনালোকক মই ৰেচিপি দেখুৱাব নোৱাৰোঁ, কেতিয়াবা দেখাই দিম। লৰালৰি কৰিলোঁ, তেওঁলোকৰো লৰালৰি হৈছে আৰু মোৰো আচলতে বহুত ভাগৰ লাগিছে। সেয়ে কিন্তু দেখুৱাম কেনেকুৱা হৈছিলে। আৰু আলহীয়ে খাই কিন্তু ভাল পাইছে। খালি চিংৰাৰ লগত জিলেপি নাই, আৰু জিলেপি আনি দিবলৈও সময় নহ'লে। জিলেপি আৰু চিংৰাৰ কম্বিনেশ্যনটো মোৰ বহুত ভাল লাগে। পূজাত খাওঁ আচলতে এনেকৈ। এতিয়াতো পূজা আহিছে, তথাপি মোৰ ওচৰত নাছিলে। গতিকে সেয়াই আৰু, তেওঁলোকে খাই বৈ গ'লগৈ আৰু ময়ো এতিয়া ফ্ৰেছ হ'ব লাগিব। আপোনালোকে কিন্তু চাব, মোৰ চিংৰাকেইটা দেখুৱাম আৰু লগতে মোৰ নতুন ৰেচিপিটো ট্ৰাই কৰি চাব। আৰু আপোনালোকৰ ল'ৰা ছোৱালীও ভাল পাব। ব্ৰেকফাষ্টতে হওক, ইভিনিং চাহৰ লগতে হওক বনাব পাৰিব। সেয়াই আৰু, তেতিয়াহ'লে এতিয়া মই মোৰ ভিডিঅ'টো সামৰিব লাগিব, আপোনালোকৰ ওচৰৰ পৰা যাব লাগিব। আৰু সকলো ভালে থাকক, সকলোৱে পূজা ভালদৰে এনজয় কৰক, সেয়াই কামনা কৰিছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ আহি আছোঁ আপোনালোকৰ ওচৰত। তেতিয়ালৈকে বাই বাই।